বন্ধুসকল আপোনালোকক আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টোত আপোনালোকক ক'বলৈ ওলাইছোঁ যে নাক চতহা মাৰি ধৰিলে কি কৰিব, অৰ্থাৎ নাক খোপা মাৰি ধৰিলে কি কৰিব। চতহা মাৰি ধৰা বুলি কোৱা হয় যিহেতু নাকটো খোপা মাৰি ধৰে। নাক খোপা মাৰি ধৰাৰ মূল কাৰণ হৈছে আপোনাৰ যদি চৰ্দি হৈছে বা জ্বৰ উঠিছে, তেতিয়া আপোনাৰ নাকত হেঙেনো যেতিয়া গোটা মাৰি ধৰে তেতিয়া আপোনালোকৰ নাকটো চতহা মাৰি ধৰে বা খোপা মাৰি ধৰে। বন্ধুসকল, এনেকুৱা সমস্যা হ'লে বৰ অশান্তি লাগে। একচুৱেলি নাকটো ফ্ৰী নহ'লে বৰ অশান্তি লাগে। সেইকাৰণে আজি আশা কৰিছোঁ আপোনালোকক এনেকুৱা দুটা দিহা দিম, যি দুটা দিহাৰ সহায়ত আপুনি নাকটো ফ্ৰী কৰিব পাৰিব আৰু লগতে ধুনীয়াকৈ উশাহ নিশাহ লৈ শুই থাকিব পাৰিব। বন্ধুসকল, সেইকাৰণে আপোনালোকক বেছি দেৰি নকৰোঁ, দিহাকেইটা ক'বলৈ ওলাইছোঁ, ভালদৰে শুনি লওক। ইয়াৰ বাবে লাগিব আপোনালোকক অলপ পানী। এনেকৈ পানী লৈ ল'ব ডাঙৰ পাত্ৰ এটাত। পানীখিনি ধুনীয়াকৈ গৰম কৰি ল'ব। গৰম কৰি লোৱাৰ পিছত আপোনালোকে সেই ফ্ৰণ্টত গৰম পানীখিনি মুখৰ আগত নাকটো ৰাখি দিব আৰু নাকৰ ফালেদি গৰম পানীখিনি ভাপ যাবলৈ দিব। সেই ভাপবিলাক যোৱাৰ পিছত আপোনাৰ নাকটো ফ্ৰী হৈ যাব। ইয়াৰ উপৰি আপুনি ফাৰ্মাচীত মেন্থল কিনিবলৈ পাব, নহ'লে এনেকুৱা ভিক্স এটা লৈ ল'ব লাগিব। ভিক্সটো লৈ ইয়াৰ ভিক্স অলপ উলিয়াই যদি পানীত দি ধুনীয়াকৈ গুলি পেলাই আপুনি যদি গৰম কৰি উশাহ লয়, তেতিয়াও কিন্তু আপুনি বৰ ধুনীয়াকৈ নাকটো ফ্ৰী কৰি ল'ব পাৰিব। দ্বিতীয় দিহাটো হৈছে নহৰু আৰু মিঠাতেল। ধুনীয়াকৈ নহৰু ফুটা কেইটামান উলিয়াই গৰম মিঠাতেলৰ লগত অকণমান ভাজি লৈ তাক আপুনি পাছত যেতিয়া নহৰুবিলাক কোমল হৈ যায় তেতিয়া আপুনি পিটিকি লৈ যদি নাকৰ ফুটাত ভৰাই বা গোন্ধ লয়, তেতিয়াও আপোনাৰ নাক ফ্ৰী হ'ব। বন্ধুসকল, এই দুটা বিশেষ দিহা গ্ৰহণ কৰক, আপোনাৰ নাক সম্পূৰ্ণৰূপে ফ্ৰী হৈ যাব, উশাহ নিশাহ ধুনীয়াকৈ ল'ব পাৰিব আৰু আপুনি এই জ্বৰ হ'লে বা চৰ্দি লাগিলেও আপুনি সুন্দৰকৈ শুব পাৰিব, টোপনি আহিব। বন্ধুসকল, আজিলৈ আহিছোঁ, ধন্যবাদ।